বলক মৰিগাঁৱৰ পৰা 10 কিলোমিটাৰ ভিতৰত আমি ক'ত যাম ভুৰাগাঁও যাম তো এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে চাই থাকিব মৰিগাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ ভুৰাগাঁৱলৈকে এইটো প্ৰথমতে চিনাকি কৰি দিছোঁ এইটো হৈছে মৰিগাঁৱৰ পৰা জাগিৰোড অৰ্থাৎ গুৱাহাটী যোৱা ৰাস্তাটো হৈছে এইটো য'ত আমি মৰিগাঁও টাউনৰ পৰা জাগিৰোড হৈ আমি গুৱাহাটী যাব পাৰোঁ আৰু এইটো টাৰ্ণিং লৈ আমি ইয়াৰ পৰা ৰাইট সাইড টাৰ্ণিং লৈছোঁ লৈ আমি গৈ আছোঁ ভুৰাগাঁও যাম য'ত ব্ৰহ্মপুত্ৰৰ পাৰতে একেবাৰে ভুৰাগাঁও মাৰ্কেট তাতে গৈ আছোঁ তো বলক গৈ আছোঁ আপোনালোকক দেখাই আছোঁ এই নতুন জেগা এই জেগাখিনি চাওক মানে কেতিয়াবা আপুনিও আহিব পাৰিব মইতো আহিয়ে থাকোঁ বাৰু তো ৰাস্তা বহুতেই বেয়া আমি ৰাস্তাকেইটাও বাৰু অকণমান দেখাই আছোঁ দেখিছে নহয় ৰাস্তাৰ অৱস্থা তো টাইম লাগিব আমি 2-3 কিলোমিটাৰমান আহিলোঁ আকৌ টাইম লাগিব তো আমাৰ ড্ৰাইভিঙত আছে এয়া দীপ হাই এয়া আছে বাবু ভাই তো আৰম্ভ কৰি আছোঁ যাত্ৰা ভুৰাগাঁও থানাৰ সন্মুখত আছোঁ আমি তো এতিয়া আহি আছোঁ ইয়াতে বগৰী চগৰী খালোঁ বগৰী আছে আহি আমি পাঁচআলি পাইছোঁ তাৰপিছত আৰু 2 কিলোমিটাৰ পিছত ভুৰাগাঁও পাম তো মৰিগাঁও গধূলিৰ মৰিগাঁওখন মই দেখাই দিছোঁ এখন ৰাতিৰ মৰিগাঁও মানে গধূলিৰ মৰিগাঁও তো বাই বাই মৰিগাঁও দিনটো থাকিলোঁ তো এতিয়া আন্ধাৰ হ'ল গধূলি হ'ল এতিয়া মই গুৱাহাটী গৈ আছোঁ আমি বাইকত গৈ আছোঁ এইটো জিঅ' অফিচ এইটো মাৰুতি জেনুইনছ পাৰ্ক এইটো বাইচাইকেল ঘৰ বুলি কয় এইখন মই এতিয়া দেখাম মৰিগাঁও ৰাস্তাৰ লগতে লাগি থকা এইটো বাসুদেৱ মন্দিৰ বুলি কয় তো এইটো মই দেখাইছোঁ অকণমান জুম কৰি দিছোঁ বাৰু আপোনালোকৰ সুবিধাৰ্থে বলক